নমস্কাৰ আন্তৰিক স্বাগতম জনাইছো এডুকেয়াৰ জিকেলৈ আৰু আপোনালোকৰ বাবে লৈ আহিছো এটা ভাল খবৰ বিশেষ টেট 2021 ৰ বিজ্ঞাপন ইতিমধ্যে মুকলি কৰা হৈছে আৰু সেই বিজ্ঞাপনখনৰ বিষয়ে এটো ভিডিওত আমি অতি চমুকৈ আলোচনা কৰিম ইতিমধ্যে প্ৰকাশ পাইছে বিজ্ঞাপনখনত কি আছে কেতিয়াৰ পৰা আৰম্ভ হ'ব অনলাইন এপ্লাই কোনে এপ্লাই কৰিব পাৰিব আৰু পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব সকলোখিনি আমি এটো ভিডিওত আলোচনা কৰিম ভিডিওটো ভাল লাগিলে লাইক কৰিব আৰু যদি হেতেলকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব এইখন হৈছে অফিচিয়েল এডভাৰটাইজমেন্ট চাওক এডভাৰটাইজমেন্ট অন স্পেশাল টিচাৰ এলিজিবিলিটি টেষ্ট টেট ফৰ লোৱাৰ প্ৰাইমাৰী এলপি সেকশনৰ বাবে অনুষ্ঠিত হ'ব এই টেট to be conducted only for contractual employees engaged by SSA and having valid professional qualification SSA ৰ অধীনত SSA অৰ্থাৎ সৰ্বশিক্ষা অভিযান মিছন অসমৰ অধীনত বিভিন্ন বিদ্যালয়ত লোৱাৰ প্ৰাইমাৰী বিদ্যালয়সমূহত কৰ্মৰত কন্ট্ৰেকচুৱেল এমপ্লয়ী সকলৰ বাবে এই টেট অনুষ্ঠিত হ'ব অৱশ্যে এই টেটত SSA কন্ট্ৰেকচুৱেল আৰু ষ্টেট পুল টিচাৰ সকলে অংশগ্ৰহণ কৰিব নোৱাৰিব তেওঁলোকে এই পৰীক্ষা দিব নোৱাৰিব তেওঁলোকৰ বাহিৰেও বহু কেণ্ডিডেট সময় নিয়োজিত হৈ আছিল আৰু তেওঁলোকক কিছু মাহ পূৰ্বে ইউনিক আইডি প্ৰভাইড কৰা হৈছিল আৰু এতিয়া তেওঁলোকে স্পেশাল টেট দিব পাৰিব সো ইয়াতে লিখিছে ইউনিক আইডিৰ কথাটো উল্লেখ কৰিছে প্ৰত্যেকখন জিলাৰ পৰা ইউনিক আইডি দিয়া হৈছিল আৰু অনলাইন এপ্লিকেশন লোৱা হ'ব এতিয়া এই টেটত অৱতীৰ্ণ হ'বৰ বাবে কোৱালিফিকেশন অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু লগতে ক্যান্ডিডেট হু হেড ওয়ার্কড আর প্রেজেন্টলি ওয়ার্কিং যি সকলে আগতে কাম কৰিছিল বাদ দিবলগীয়া হৈছে বা বৰ্তমানো কৰি আছে আৰু যাৰ ইউনিক আইডি আছে তেওঁলোকে এই টেটত অৱতীৰ্ণ হ'ব পাৰিব লগতে একাডেমিক আৰু প্ৰফেশনাল কোৱালিফিকেশন কি বিচাৰিছে সেইখিনি মন কৰিব সিনিয়ৰ সেকেন্ডাৰী অৰ্থাৎ হায়াৰ সেকেন্ডাৰী পাস কৰা হ'ব লাগিব উইথ এট লিষ্ট 50% মাৰ্কস লগতে দুবছৰীয়া ডিএলএড অৰ্থাৎ ডিপ্লোমা ইন এলিমেন্টাৰী এডুকেশন পাস কৰা হ'ব লাগিব নাইবা বিএলএড বা ডিএড থাকিলে হ'ব আৰু যদি হে গ্ৰেজুৱেচন আছে তেনেহলে পাৰ্সেন্টেজৰ কথা আহি নপৰে কিন্তু ডিএলএড ম্যান্ডেটৰী আৰু যদি কোনো প্ৰাৰ্থীৰ গ্ৰেজুৱেচনত 50% মাৰ্কসৰ সৈতে বিএড আছে তেনেহলে তেওঁলোকেও দিব পাৰিব অৱশ্যে হায়াৰ সেকেন্ডাৰী 50% মাৰ্কস সকলোৰে বাবে নহয় এসসি এসটি ওবিসি এমওবিসি পিডব্লিউএইচ পিএস প্ৰাৰ্থী সকলে 5% নম্বৰ ৰিলেক্সেশন লাভ কৰিব অৰ্থাৎ 45% নম্বৰ থাকিলেও তেওঁলোকে এই টেটত অৱতীৰ্ণ হ'ব পাৰিব লগতে আৰু এটা পইণ্ট হায়াৰ সেকেন্ডাৰীত 5% ৰিলেক্সেশন আছে তেওঁলোকৰ বাবে যি সকলে 31/8/2009 পূৰ্বে ডিএলএড কোৰ্সত এডমিশন লৈছিল আৰু ডিএলএড পাস কৰিছিল সেই সময়তে এটি ইয়াতে সাবজেক্ট আৰু নম্বৰ বিভাজন কৰি দিয়া আছে পাঁচটা সাবজেক্ট থাকিব আৰু 30 মাৰ্কস প্ৰতিটো সাবজেক্টৰ বাবে ডিউৰেশন 2.5 ঘণ্টা 150 মিনিট এডিশনাল 20 মিনিটস লাভ কৰিব যি সকল প্ৰাৰ্থী ভিজুৱেলি ইম্পেয়াৰ্ড হয় মিনিমাম পাস মাৰ্ক 60% অৰ্থাৎ 90 নম্বৰ লাভ কৰিব লাগিব 150 নম্বৰৰ ভিতৰত অৱশ্যে ইয়াতো 5% ৰিলেক্সেশন আছে অৰ্থাৎ এসটি প্লেন এসটি হিল এসসি ওবিসি এমওবিসি পিডব্লিউডি প্ৰাৰ্থী সকলে 55% মাৰ্কস অৰ্থাৎ 83 নম্বৰ লাভ কৰিলেও পাস বুলি ধৰা হ'ব ল্যাঙ্গুৱেজ 1 কি ল'ব পাৰিব এছামিজ বেংগলী হিন্দী বড়ো মণিপুৰী গাৰো নেপালী কাৰ্বি নাইবা মাৰ কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাথাকে কোৱেশ্চন পেপাৰৰ মিডিয়াম এছামিজ বেংগলী বড়ো হিন্দী আৰু ইংৰাজী সিলেবাস সৰ্বশিক্ষা অভিযান মিছনৰ অফিচিয়েল ৱেবছাইটত দিয়া আছে এটা পৰীক্ষা কেন্দ্ৰসমূহ দিয়া আছে বৰপেটা বঙাইগাঁও কাছাৰ দৰং ধুবুৰী ডিব্ৰুগড় গোৱালপাৰা হাইলাকান্দি জৰহাট কামৰূপ মেট্ৰ তাৰ পিছত আছে কাৰ্বি আংলং কৰিমগঞ্জ কোকৰাঝাৰ লখিমপুৰ মাজুলী মৰিগাঁও নগাঁও নলবাৰী শিৱসাগৰ শোণিতপুৰ সাউথ চানমাৰা মানকাছাৰ এটা ইম্পৰ্টেন্ট কথা অনলাইন আবেদন আৰম্ভ হ'ব 20 জানুৱাৰীৰ পৰা আৰু 3 দিন পিছত আৰু চলিব 30 জানুৱাৰীলৈকে এডমিট কাৰ্ড জাৰি কৰা হ'ব 10 ফেব্ৰুৱাৰী তাৰিখে আৰু পৰীক্ষা অনুষ্ঠিত হ'ব 28 ফেব্ৰুৱাৰী 2021ত এপ্লিকেশন ফি জেনাৰেল কেটেগৰীৰ বাবে 500 টকা আৰু এসসি এসটি প্লেন এসটি হিল ওবিসি এমওবিসি পিডব্লিউডি পিএইচ প্ৰাৰ্থীৰ বাবে 300 টকা ধাৰ্য কৰা হৈছে বাকিখিনি তথ্য আপোনালোকে অফিচিয়েল ৱেবছাইটত পাই যাব আৰু এডভাৰটাইজমেন্টতো গোটেইখিনি তথ্য ভালদৰে দিয়া আছে এইখিনি আছিল জনাবলগীয়া মেইন পইণ্টখিনি সো আশা কৰিছো আপোনালোকে ভিডিওটো ভাল পাইছে ভিডিওটো ভাল পালে লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ পাহৰি নাযাব আৰু যদিহে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই হিট দ্য সাবস্ক্ৰাইব বাটন ফৰ ফাৰ্দাৰ আপডেটস ভিডিওটো ইমানতে শেষ কৰিছো ধন্যবাদ